আপুনি ঘোঁৰাৰ দৌৰ বা ঘোঁৰাৰ ৰেচ খেল কেতিয়াবা দেখিছেনে? যদি দেখিছে, এটা কথা নিশ্চয় প্ৰত্যক্ষ কৰিছে যে ঘোঁৰাৰ ওপৰত উঠি থকা আৰোহীজন বা মালিকজনে ঘোঁৰাটোক খুব জোৰেৰে চাবুকেৰে প্ৰহাৰ কৰে। তেওঁ বিচাৰে যাতে ঘোঁৰাটো সেই ৰেচ খেলখনত জয়যুক্ত হওক। ঠিক তেনেধৰণে আপোনাৰ মোৰ আমাৰ সকলোৰে জীৱনতে কেতিয়াবা কিছুমান দুখ আহে বা আহিব পাৰে। আৰু যদি আপোনাৰ এই দুখৰ পৰিমাণ এটাৰ পাছত আন এটাকৈ বাঢ়ি গৈ আছে, তেতিয়া আপুনি সেই ঘোঁৰাটোলৈ মনত পেলাব। যিদৰে চাবুকেৰে ঘোঁৰাটোক প্ৰহাৰ কৰিছিলে মালিকজনে, আপোনাকো প্ৰভু ভগৱন্তই এই জীৱন যুদ্ধত জয়ী কৰাবৰ কাৰণে এটাৰ পাছত আন এটা আঘাত কৰিছে। গতিকে প্ৰভু ভগৱন্তই যদিহে আপোনাক এটাৰ পাছত আন এটা দুখ দিছে, তেওঁ বিচাৰিছে যে আপুনি জীৱন সংগ্ৰামত জয়যুক্ত হওক, তেতিয়া অন্য কোনো শক্তি নাই যি আপোনাক বাধা দিব পাৰিব। গতিকে ঈশ্বৰৰ এই প্ৰত্যাহ্বান হাঁহি মুখেৰে গ্ৰহণ কৰিবলৈ শিকক, সৎ পথত থাকি নিজৰ সংগ্ৰাম অব্যাহত ৰাখক। দেখিব এদিন আপুনিও সফল হ'বই হ'ব। যিদৰে ৰাতিৰ শেষত এটা নৱপ্ৰভাতৰ সূচনা হয়, ঠিক সেইদৰে আপোনাৰ জীৱনতো দুখৰ পাছত সুখৰ দিন আহিবই। বিশ্বাস ৰাখক।